হোজাই চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজত নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। হোজাই জিলাৰ চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজত শুক্ৰবাৰে নৱাগত আদৰণি সভাৰ লগতে কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে। সেই উপলক্ষে বিদ্যালয়খনত উদুলি মুদুলি পৰিৱেশ দেখা গ'ল। এই সভাত কেইবা শতাধিক শিক্ষাৰ্থীৰ লগতে অভিভাৱক উপস্থিত থাকে। উক্ত সভাৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ লগতে আমন্ত্ৰিত শিল্পীৰ বিভিন্ন নৃত্য গীত প্ৰদৰ্শন কৰা হ'ল। চলিত বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হ'ল। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি হিচাপে হোজাই জিলাৰ ডিজিটেল মিডিয়াৰ সাংবাদিক জাবেদ আহমেদ, চামৰালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন আৰবী শিক্ষক মৌলানা সোৱাইদ আলী, নৱজ্যোতি জাতীয় একাডেমীৰ অধ্যক্ষা ৰূবাচনা বেগম, চৌধুৰী বজাৰ প্ৰতিভা বিদ্যাপীঠৰ অধ্যক্ষ নাজিম উদ্দিন আৰু স্বত্বাধিকাৰী জাইদুল হুছেইন, ডিমৰুৱা ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি আব্দুল হুছেইন উপস্থিত থাকি নৱাগত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে। লগতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে গীত মাতেৰে আদৰিলে নৱাগতাক। দবকাৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, হেল্ল' অসম। ছোৱালীসকল যিবিলাক দূৰত আছে যাব লাগে। ধন্যবাদ হাৰুণ ছাৰ। কাৰণে অলপ তোমালোকৰ লগত আমাৰ মঞ্চলৈ মতা হ'ল।